নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা দিবলৈ লৈছোঁ ক্ৰীড়া জগতৰ এটা খবৰ বৰষুণৰ বিঘিনিৰ বাবে জয়ৰ দুৱাৰদলিত উপস্থিত হৈও প্ৰথম টেষ্টত জয়লাভ কৰিবলৈ সক্ষম নোহোৱা বেদনাৰ উপশম ঘটিল লৰ্ডছত ক্ৰিকেটৰ স্বৰ্গত ভাৰতীয় ক্ৰিকেট দলে মধুৰ বিজয় সাব্যস্ত কৰে ভাৰতৰ বলাৰে টেষ্টখন ইংলেণ্ডৰ হাতৰ পৰা আজুৰি আনিলে এটা সময়ত টেষ্টখন ড্ৰ হ'ব বুলি ধৰি লোৱা হৈছিল কিন্তু ভাৰতীয় বলাৰে ইংলেণ্ডৰ সেই প্ৰয়াস সফল হ'বলৈ নিদিলে উল্লেখ্য যে ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ সন্মুখত 272 ৰানৰ বিজয় লক্ষ্য দিছিল ইয়াৰ প্ৰত্যুত্তৰত 120 ৰানতে ইংলেণ্ডৰ সকলো উইকেট আউট হৈ যায় নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট